আপুনি চোৱা দুৰাণ খাব যিদিনা দুৰাণ খাবৰ প্ৰথম মুকলি দিন হৈছে ইয়াত বিজেপিৰ কোনো এজন এমচিএলএ বা ইএম উপস্থিত হোৱা নাই। হিমন্ত ডাঙৰীয়া আহিব লাগিছিল, চিএম ডাঙৰীয়া অহা নাই, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আহিব লাগিছিল, অহা নাই। ইয়াৰ পৰা এটা ক্লিয়াৰ দিশা হৈ আছে যে আজিৰ তাৰিখত যেনেকা দেখি আছে যে ইউপিপিএল আৰু বিজেপিৰ মাজত এলায়েন্সটো একেবাৰে নাইকিয়া হৈ গৈছে। তেনে অৱস্থা ৰাইজসকলে বুজি পাইছে যে ভৱিষ্যতৰ কাৰণে ইউপিপিএল থাকি আমাৰ লাভৱান নহ'ব, ভৱিষ্যতৰ কাৰণে বিপিএফ থাকি আমি লাভৱান নহ'ব। আৰু এফচিৰ কথাটো আমি কি ক'ম, এফচিটো ডাইৰেক্ট ইউপিপিএল, এই গতিকে এফচিৰ পৰা বোলে এফচি থাকি কি লাভ হ'ব। এইকেইটা তেখেতে আজি যোগদান দিছো, আমি খুব উৎসাহ আৰু আমি গোটেই পিটিআৰ বাকীক আমি আহ্বান কৰিছো যে আপুনি দলে বলে আহক। দিল্লীত ইণ্ডিয়া এলায়েন্সটো বেছি দিন নাই আৰু চৰকাৰ সলনি হ'ব। আৰু অসমত আমি এইটো চাইছো যে যিদিনা দুৰাণ খাবত হেৰি হৈছে সেইদিনা বোলে বিপিএফৰ ঠেকাবিলাক ইউপিপিএলৰ ঠেকাবিলাক বিজেপিত বোলে যোগদান দিছে 400 মানুহ। ইয়াৰ পৰা এটা সিগনেল যে হিমন্ত ডাঙৰীয়াই মিছলীয়া মামা ডাঙৰীয়াই এটা টাৰ্গেট লৈছে যে বিটিচিত এইবাৰ ইউপিপিএল ঠিক কৰি পেলাই নিজে 40টা সমষ্টি 40টা দখল কৰিব। আৰু বিটিচিত যদি বিটিআৰ যদি দখল কৰিব পাৰে তেনেহলে এটা ইংৰাজী 15টা এমএলএটো টাৰ্গেট কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই জানা নাই যে আজিৰ তাৰিখত কংগ্ৰেছ কিমান ভিতৰি ৰুটেড হৈ আছে। গতিকে আমি আশাবাদী এইবাৰ আমি বিটিচিত কংগ্ৰেছ অকলে নহলেও কয়েকজন ইদাৰ উদাৰ নিৰ্দলীয় কেণ্ডিডেট বিলাক লৈ আমি চৰকাৰ বনামে। ইউপিপিএলৰ অৱস্থা আকৌ বেয়া। এতিয়া যদি বিজেপিয়ে তেখেতক এৰি দিলে সেই দুৰাণ খাবৰ পৰা ক্লিয়াৰ হৈ গ'ল যে বিজেপি ইজ এবান্ডনিং ইউপিপিএল। নাও ইউপিপিএল না বিজেপিৰ লগত থাকিব পাৰো না কংগ্ৰেছৰ লগত আহিব পাৰে। ইমান বিপদত মানে দুটা ডাঙৰ ডাঙৰ পাথৰৰ মাজত ইউপিপিএল থিয় দি আছে। এনি টাইম ইট কেন বি ক্ৰাছ। তেনে অৱস্থাত কোনো মানুহে ইউপিপিএলত থিৰ দি থাকিব নোৱাৰিব। তেখেতসকলো লাহে লাহে কংগ্ৰেছকে এটা বিকল্প হিচাপে বাছি ল'ব বুলি মই পুৰা 100% আশা কৰোঁ।